ভিত্তিবৰ্ষ ৫১ নে ৭১ মই সেইটো কোৱা নাই। কোন চনৰ স্বামীয়ে গ্ৰেপ্তাৰৰ ভয়ত পলাব লাগিব মই সেই চনটোৰ কথাহে কৈছোঁ। আচলতে কোন চনটো ভিত্তি কৰা হৈছে সেয়া কিন্তু স্পষ্ট কৰা নাই, যাৰ বাবেই খকজাত পৰিছে স্বামীসকল। ইপিনে মৰমৰ বিচাৰপতি মামা অৰ্থাৎ মুখ্যমন্ত্ৰী মহোদয়ে ১৪ বছৰৰ ওপৰৰ স্বামীয়ে পাব জামিন, তলৰবিলাকে নাপায় বুলি স্পষ্ট কৰি দিছে যদিও কোনো ভিত্তিবৰ্ষ উল্লেখ কৰা নাই। নমস্কাৰ, মই আলী আকবৰ, আপোনালোকে চাই আছে আলিবাবা। নাবালিকাক বিয়া কৰোৱা স্বামীৰ কথা বাদেই দিলোঁ, চিন্তা কৰিছোঁ সমাজৰ আগশাৰী শুৱনি কৰা কাজী মৌলানা পূজাৰীৰ কথা। ২ টকা বেছিকৈ পোৱাৰ আশাত ইমান ডাঙৰ ৰিস্ক লৈও ৰেহাই নাপালে কাজী মৌলানা পূজাৰীয়ে। এতিয়া অবৈধ স্বামীৰ সমান্তৰালকৈ পলাই ফুৰিছে কাজী মৌলানা পূজাৰীয়েও। ঘণ্টাই ঘণ্টাই সুৰ সলনি কৰা মুখ্যমন্ত্ৰীয়ে নিজমুখে ঘোষণা কৰা অবৈধ স্বামীক লৈ যে গেম নেখেলিব সেয়া কিন্তু অবিশ্বাস নহয়। ৰাজ্যৰ তিক্ততাপূৰ্ণ শব্দ অবৈধ স্বামীক লৈ ধাৰাবাহিক মন্তব্য দি অহা মুখ্যমন্ত্ৰীক চোকা সমালোচনাও কৰিছে বৌদ্ধিক মহলে। অৱশেষত পৰিস্থিতি সাপেক্ষে নাক বচাবলৈ চৰকাৰী আঁচনিৰে ফুলাই দিব পাৰে অবৈধ স্বামীৰ কপাল।